যোৱা সোমবাৰে 2020 বৰ্ষৰ 5 ছেপ্টেম্বৰত BTR 1 নং পৰ্বতজোৰা কাজিগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত গণসুৰক্ষা পাৰ্টিৰ নেতৃত্বত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰা দেখা যায়। মুঠতে BTCত ৰাজনৈতিক গৰম বতাহ। সমাগত BTC নিৰ্বাচনত জয়ী হোৱাৰ সকলো ৰাজনৈতিক মহলত তুংগত ৰাজনৈতিক নিৰ্বাচন প্ৰচাৰ। আনফালে অৱস্থান ধৰ্মঘট। গণসুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী চৌহান চাংমাৰ নেতৃত্বত মাটি ভেটি তথা BTR চুক্তি আৰু বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত কাজিগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে। BTRৰ ৰাজ্যপাল আৰু লগতে অসমৰ মুখ্যমন্ত্ৰীক সমস্যা সমাধানৰ স্মৰণ পত্ৰ দাখিল কৰে আৰু BTC নিৰ্বাচন বাৰ পিছুৱাই দিয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি চৌহান চাংমাই মন্তব্য কৰে আৰু যেতিয়ালৈকে নিৰ্বাচনৰ তাৰিখ ঘোষণা নকৰিব তেতিয়ালৈকে এই সংগ্ৰাম চলি থাকিব বুলি প্ৰাৰ্থীগৰাকীয়ে মন্তব্য কৰে। সেইবাবে আজি পৰ্বতজোৰা মহকুমাৰ কাজিগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসমৰ মুখ্যমন্ত্ৰী মিছলীয়া আদি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। পৰ্বতজোৰাৰ পৰা মজৰ আলীৰ ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড। কাৰ্যসূচী আপোনালোকে গ্ৰহণ কৰিছে, আচলতে কাৰ্যসূচী কিহৰ কাৰণে? চাওক, BTC চুক্তি হোৱাৰ দিনৰ পৰাই আমি BTCত বসবাস কৰা অবড়ো যিখিনি লোক, এই অবড়ো লোকৰ যিবিলাক অধিকাৰ, সেই অধিকাৰখিনি খৰ্ব হৈছে BTC চুক্তিৰ দিনৰ পৰাই। ভূমিৰ অধিকাৰ বুলি কওক, ভাষাৰ অধিকাৰ বুলি কওক, সংস্থাপন উন্নয়নৰ যিকোনো। গতিকে আজি BTRৰ যোগেদি আকৌ তাক কিন্তু অধিক শক্তিশালী, অধিক ত্বৰান্বিত কৰিবলৈ গৈ আছে আৰু BTAD প্ৰসাৰিত কৰি ইয়াৰ ক্ষমতা প্ৰসাৰণ কৰি পেলাই যি BTR চুক্তি হৈছে, এই BTR চুক্তিৰ আমি চুক্তি স্বাক্ষৰিত হোৱাৰ দিনতেই আমি প্ৰতিবাদ কৰিছোঁ। কিন্তু আমাৰ দাবী বা আমাৰ আবেদন নিবেদনক নুশুনি চৰকাৰে আজি অৰ্থাৎ অতি ষড়যন্ত্ৰমূলকভাৱে BTR ৰূপায়ণ কৰিবলৈ গৈছে আৰু তাৰ লগে লগে BTR ৰূপায়ণৰ নাম লৈ আজি BTCত নিৰ্বাচনটো কিন্তু স্থগিত ৰাখিছে। BTR ৰূপায়ণৰ কাম হাতত লৈছে, কিন্তু লকডাউন, কৰোণা যিটো আতংক, কৰোণা আতংকৰ গইনা লৈ, COVID-19ৰ গইনা লৈ পেলাই কিন্তু BTR চুক্তি ৰূপায়ণ কৰিবলৈ গৈছে অসাংবিধানিকভাৱে আৰু তাৰ ষড়যন্ত্ৰমূলকভাৱে কিন্তু ইয়াৰ যিটো নিৰ্বাচন আজি প্ৰায় আজি হাত ধৰি বন্ধ কৰি ৰাখিছে আৰু কেতিয়ালৈকে নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ নিশ্চয়তা কিন্তু চৰকাৰে এতিয়ালৈকে প্ৰদান কৰা নাই। গতিকে আমি এই BTR চুক্তিৰ যোগেদি হ'ব পৰা অবড়ো অন্যান্য জাতীয় জনগোষ্ঠীয় লোকৰ যিখিনি সমস্যা, সেই সমস্যাখিনিৰ সমাধান বিচাৰিছোঁ। আমাৰ মূল কথাই আছিলে যে যদিহে আমাক সকলো অধিকাৰ যদি প্ৰদান কৰিব নোৱাৰে তেতিয়াহ'লে ইয়াৰ ভিতৰত থকা অবড়ো সংখ্যাগৰিষ্ঠ গাঁওসমূহ কৰ্তন কৰি দিব লাগে আৰু এইকাৰণে আমি 2012 চনতেই গুৱাহাটী হাইকোৰ্টত আপিল কৰিছিলোঁ আৰু তাৰ গুৱাহাটী হাইকোৰ্টে তাৰ ডিক্ৰী যোগেই অসমৰ মাননীয় ৰাজ্যপালৰ যোগেদি অসমৰ মুখ্য সচিবক এখন আয়োগ গঠন কৰিবলৈ দিছিল। সেই আয়োগখনে এই গাঁও কৰ্তনৰ বিষয়টো নিষ্পত্তি কৰিবলৈ নিৰ্দেশনামা জাৰি কৰিছিল, কিন্তু আজিলৈকে সেই আয়োগ গঠন কৰা নহ'ল আৰু এই সমস্যাটো সমাধান কৰা নহ'ল। কিন্তু আজি BTRৰ যোগেদি এই BTRত বসবাস কৰা অবড়ো ৰাইজক এটা আভুৱা ভাৰিবলৈ মাত্ৰ BTRত এটা অতি ষড়যন্ত্ৰমূলকভাৱে এটা চৰ্ত তাত সোমাই দিছে BTR চুক্তিৰ যোগেদি যে নন BTADৰ লগত সংলগ্ন BTRত থকা সীমামূৰীয়া সংলগ্ন গাঁও কেইখনমান কৰ্তন হ'ব। কিন্তু কথাটো হৈছে কি, আমি দাবী কৰিছোঁ যে অকল সীমামূৰীয়া গাঁওকেইখন নহয়, আমাৰ যিখিনি সংখ্যাগৰিষ্ঠতা থকা 50%তকৈ বেছি জনসংখ্যা থকা অবড়ো গাঁও, সেই অবড়ো গাঁও 960খনৰে ইতিমধ্যে হাইকোৰ্টত আবেদন কৰা আছে। সেই গোটেই গাঁওসমূহ কৰ্তন কৰি দিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। যিহেতু BTC নিৰ্বাচন বাৰ পিছুৱাই দিয়া হৈছে, কিবা ৰাজনীতিক কিবা ষড়যন্ত্ৰ আছে? নিশ্চয়কৈ এতিয়া স্পষ্ট হৈ পৰিছে, এতিয়া এইটো জল পটপট হৈ পৰিছে যে এই নিৰ্বাচন পিছুৱাৰ ৰাজনৈতিক ষড়যন্ত্ৰ আছে। কাৰণ ইতিমধ্যেই অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ বা আমাৰ BTCৰ যি চৰকাৰ আছে সকলোৱেই গম পাইছে যে গণসুৰক্ষা পাৰ্টীয়ে এইবাৰ এককভাৱে চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু এইকাৰণে আজি অতি ষড়যন্ত্ৰমূলকভাৱে
অতি নিৰ্লজ্জভাৱে অসমৰ বিজেপি চৰকাৰখনে কেন্দ্ৰৰ বিজেপি চৰকাৰখনে ষড়যন্ত্ৰমূলকভাৱে এই নিৰ্বাচনটো পিছুৱাই গৈ আছে। হয় ঠিক আছে ধন্যবাদ। হয় প্ৰথমে আপোনাৰ পৰিচয়টো দিব। নিশ্চয় মোৰ নাম সোৱন চাংমা হয়। মই গণ সুৰক্ষা পাৰ্টীৰ 1 নং পৰ্যায়ৰ মনোনীত পাৰ্টী হয়। হয় আজি আপুনি কি উদ্দেশ্যত 3 ঘণ্টীয়া ধৰ্ম অৱস্থান মানে আৰম্ভ কৰিছে? আজি আমাৰ 3 ঘণ্টীয়া ধৰ্মঘট সেইকাৰণে হৈছে যে আজি BTR-ত আজি প্ৰস্তাৱিত যিটো BTR আগতে BTC আছিলে এখন BTR হৈ গ'ল। তো সেই BTR-খন কাৰ্য কৰিবলৈ অসম চৰকাৰে বা ভাৰত চৰকাৰে হাতত লৈছে। তো সেইখনৰ আমি বিৰোধিতা কৰিছোঁ আৰু সেইটোতো বিৰোধিতা কৰি কিনে আমাৰ আজি ধৰ্মঘট অৱস্থান আৰু লগতে ইয়াত যিবিলাক আমাৰ দাবী আছিলে তো অসম চৰকাৰে সেইবিলাক শুনা নাই। তো আমি সেইটোৰ কাৰণে আজি অৱস্থান ধৰ্মঘট কৰিছোঁ। যিহেতু আমাৰ অনাবৰৰ মানুহৰ পৰা প্ৰতিনিধিত্ব আমি বিচাৰিছিলোঁ সেই কমিশ্যনখনত, কিন্তু তাৰ পৰা আমাৰ অনাবৰৰ মানুহৰ পৰা কোনো কাকো দিয়া নাই। তো সেইটো কাৰণে আমি আজি অৱস্থান ধৰ্মঘট কৰিবলৈ বাধ্য হ'ম। হয় আপোনাৰ দাবীবোৰ কি আছে? আমাৰ দাবীটো 1 নম্বৰত আছে ভূমিৰ অধিকাৰ, তাৰ লগতে সংস্থাপন আৰু এনেকৈ কৰি যিমান ছ'চিঅ' ইকনমিক আছে আৰু কালচাৰৰ ওপৰত যিমানখিনি অধিকাৰ আছে তো সেইবিলাক আমাৰ দাবী আছে। তো এই দাবীবিলাক আমি আজি জিলা মহকুমা অধিপতিৰ জৰিয়তে মহামান্য গভৰ্ণৰ চাহাব আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিম। আৰু মানে বাৰ BTC ইলেকশ্যন মানে পিছুৱাই দিয়া হৈছে, ইয়াত কোনো ৰাজনৈতিক ষড়যন্ত্ৰ আছে নেকি? ইয়াতেতো ৰাজনৈতিক ষড়যন্ত্ৰবোৰ আজি ৰাজ্য চৰকাৰ যিটো বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে ইয়াত মানে ষড়যন্ত্ৰ কৰি আছে। তো আজি বিহাৰৰ নিচিনা এটা জেগাত আজি নিৰ্বাচনৰ কাৰণে ডেট বাৰ ঠিক কৰা হ'ল আৰু আমাৰ এই BTCত বা অসমত চৰকাৰ নিৰ্বাচন পাতিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক। আৰু এইটো আমাৰ বেলেগৰ পৰা শিকি লৈ কিনি ইলেকশ্যন পাতিব, সেইটো কেতিয়া যুক্তিসংগত নহয়। আপোনাৰ মতে কি হ'ব এতিয়া, মানে ইলেকশ্যন হ'ব লাগে নে পিছুৱাই দিব লাগে? আমাৰ দাবী সেইটোৱে, আমাৰ অতি সোনকালেই অতি শীঘ্ৰেই ইলেকশ্যন পাতিব লাগে আৰু সেই ইলেকশ্যন যেতিয়ালৈকে নাপাতে তেতিয়ালৈকে আমি আমাৰ সংগ্ৰামটো চলাই যাম। আচ্ছা ঠিক আছে ধন্যবাদ।